ভিউয়ার্স ওয়েলকাম টু মাই চেনেল সুব্রত নাথ। সো আজি আকৌ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। সো ভিডিঅ'টো হৈছে ছাবস্ক্ৰাইবাৰ হাইট কিয় কৰিব লাগে আৰু কেনেকৈ কৰে। সো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। সো বন্ধুসকল ছাবস্ক্ৰাইব কেনেকৈ হাইট কৰে আৰু কিয় হাইট কৰে সেই বিষয়ে মই আপোনালোকক ক'ম। সো ছাবস্ক্ৰাইবটো একচুৱেলি কিয় হাইট কৰিব লাগে, কাৰণ আপুনি যদি এটা নতুন ইউটিউবাৰ তেতিয়াহ'লে অত্যন্ত জৰুৰী ছাবস্ক্ৰাইবাৰ হাইট কৰাটো। কাৰণ কিয় জানেনে? কাৰণ আপোনাৰ চেনেলত যদি ছাবস্ক্ৰাইবাৰ নাথাকে তেতিয়াহ'লে দৰ্শকে কিন্তু আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে। চ' পপুলাৰ ইউটিউবাৰসকলকহে মানে দৰ্শকসকলে কি কৰে, ছাবস্ক্ৰাইব কৰে। চ' আপুনি যদি নিজৰ চেনেলটো ছাবস্ক্ৰাইবটো হাইট কৰিবলৈ বিচাৰে তেতিয়াহ'লে মোৰ বলক মোবাইল স্ক্ৰীণত আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ। চ' বন্ধুসকল এতিয়া মই আপোনালোকক দেখুৱাম যে কেনেকৈ ছাবস্ক্ৰাইবাৰ হাইট কৰে। চ' প্ৰথমতে আপুনি নিজৰ আইডিটো অৰ্থাৎ একাউণ্টটো ক্ৰম ব্ৰাউজাৰত লগ ইন কৰি ল'ব। চ' মই ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিলোঁ। তাৰপিছত মই ইউটিউবত গ'লোঁ। ইয়াৰ পিছত মই কি কৰিছোঁ, ইয়াতে চাওক, ইয়াতে 3 ডট আছে, ইয়াতে ক্লিক কৰিব আপুনি। তাৰপিছত ইয়াতে ডেস্কটপ ছাইট বনাই ল'ব। ইয়াতে ক্লিক কৰি পিনে বাকচটোত ক্লিক কৰিব। অলপ ৰ'ব। চাওক বন্ধুসকল, এতিয়া আপোনাৰ মোবাইলটো ডেস্কটপ ছাইট হৈ গ'ল, মানে কম্পিউটাৰৰ নিচিনা। চ' এতিয়া আপুনি কি কৰিব, এতিয়া আপুনি সেই কোণত যে আপোনাৰ চেনেলৰ যিটো প্ৰফাইল আছে ইয়াতে ক্লিক কৰিব। ইয়াৰ পিছত কি কৰিব আপুনি, ইয়াতে আছে চাওক, ক্ৰিয়েটৰ ষ্টুডিঅ' ইউটিউব ষ্টুডিঅ' বুলি লিখা আছে, ইয়াতে 3 নম্বৰটো ইয়াতে ক্লিক কৰিব। এইবাৰ আপুনি কি কৰিব, চিধা আপুনি এই তলত ছেটিঙত ক্লিক কৰিব। ইয়াৰ পিছত আপুনি এই চেনেলৰ 2 নম্বৰ চেনেলটোত ক্লিক কৰিব। ইয়াৰ পিছত আপুনি এইফালে তেনেকৈ এডভান্স ছেটিং আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত অলপ তলত যাব স্ক্ৰল কৰি। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাইছে যে ডিছপ্লে দি নাম্বাৰ অফ দি পিপল ছাবস্ক্ৰাইবড টু মাই চেনেল। চ' এইটো অন কৰা আছে, মই এইটো অফ কৰি দিম। চ' ইয়াৰ পিছত আপুনি কি কৰিব, ইয়াতে চাওক ছেভ বাটন আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। চ' এতিয়া কি হ'ব, আপোনাৰ ছাবস্ক্ৰাইবাৰটো হাইড হৈ যাব। চ' এনেকুৱাকৈ ছাবস্ক্ৰাইবাৰ হাইড কৰে। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই।